নদী বাহিলে উজান উঠিলে গছে বনে ফুলে পাতে বিহু আহিলে কপৌ পাহে পাহে মৰম ভৰি আহে এই মৰম কাৰ বাবে জানানে ও জানমণি তোমাৰ বাবে ও জানমণি তোমাৰ বাবে ও জানমণি তোমাৰ বাবে হাই হেল্ল' নমস্কাৰ পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এইফালে চাওক পুৰা পানী পানী খেলি আছোঁ আমি য'লৈ আহিছোঁ ডেষ্টিনেশ্যন ইয়াৰ পৰা আৰু ভিতৰত সোমাব লাগিব মিনিমাম 22 কিলোমিটাৰ এই চাওক মোৰ গেটা চাজি একদম ইমান ৰ'দ গোটেই পুৰা মুখে চুখে ঢাকি লৈছোঁ চিনিবই পৰা নাই চাগে মোক কোপা ধৰা হেন লাগিছে এই চাওক সেউজীয়াৰ ধাননিৰ পথাৰৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি নাছিলে এতিয়া ৰাস্তাটো বৰ বেয়া হৈছে সুন্দৰ সেউজীয়া পৰিৱেশ সুন্দৰ সুন্দৰ বতাহ চিটিৰ ভিৰ ভাৱৰ পৰা ওলাই আহক ইয়ালৈ আৰু মজা লওক প্ৰকৃতিৰ বেচেৰা কঁকাল চকাল বোলে বিষাই গৈছে বোলে আহি পিনে ভোক লাগি গ'ল ৰে ইয়াৰ অকল বেলেগ কাম নাই ক'ৰবাত গ'লে অকল খোৱা চিন্তাই অকণমান মেঘালয়ৰ হাৱা আহিছে ইয়াতে কিছু কিছু মেঘালয়ৰ চাগে ৰিভাৰ ডিষ্ট্ৰিক্ট পৰে নেকি এইটো তো আমি এতিয়া অসমত নাই এতিয়া আমি বেলেগ ষ্টেজত আছোঁ আজি হ'ল আপোনাৰ দশমী পূজা কিন্তু আপোনাৰ ইয়াতে পূজাৰ কোনো নামগন্ধ নাই পূজাৰ কোনো শব্দ নাই ইয়াতে একো পূজা বোলা কোনো পৰিৱেশেই নাই এনেকুৱা লাগে যেন আমি এখন বেলেগ পৃথিৱীত আছোঁ তো আমি গৈ থাকোঁ বাই বাই আকৌ লগ পাম ঘূৰা এতিয়া আমি গৈ আছোঁ নামি পানীত বেগ চেক লৈ আহিছে গা ধুবৰ কাৰণে ঘৰত গা ধুব নাপায় নদীত গা ধুব আমি আহি পাইছোঁ এতিয়া উকিয়ামত চাওক কি ধুনীয়া এতিয়া মই বহি ৰৈছোঁ শিলৰ ওপৰত এইটো কি লৈ আহিছে স্পিকাৰ নেকি কি সুন্দৰ এক পৰিৱেশ পুৰা ঠাণ্ডা ঠাণ্ডা পানী এতিয়া ওপৰৰ পৰা যদিও ওপৰৰ পৰা হিট দি আছে তলৰ পৰা পুৰা বুঢ়া ঠাণ্ডা ঠাণ্ডা পানী ফটো উঠিম ভিডিঅ' কৰিম চব কৰিম আমি এয়া আমাৰ কুলদীপ পুৰা পানীৰ মাজত এনেকুৱা লাগছে যেন পুৰা মাছমৰীয়া লাগছে পুৰা হাতত যদি বৰশীটো থাকিল হয় না মজা লাগিল হয় লাঠি এডাল লৈ আনা লাঠি আছে নেকি বৰশী মাৰা একচনৰ ফটো উঠো শিলবিলাক মস্ত পিছল পিছল পানীৰ বটলটো বটল খোৱাৰ নিচিনা লাগিব বটলটো মাৰিলে শিলবিলাক মস্ত পিছল একবাৰ পড়লেও শেষ আৰু
মাৰা আহিছোঁ এতিয়া মই গান শুবলৈ। এয়া মোৰ মানুহজনী পুৰা সাজি কাচি আজি কাছি নদীলৈ মজা লাগিছে। ইয়াতে একো খাব নোৱাৰি, আপুনি মাছ মাৰিব পাৰি ইয়াতে। পানীৰ মাজত খোৱাই বেলেগ। ইয়াতে খানা বনাই লৈ ভাল লাগিছিল না, বিৰাট ভাল লাগিল মজা লাগিল। হোটেল চোটেলত খোৱাতকে পানীৰ মাজতে বহি বহি খালো হয়। এয়া চব ফটো উঠাত ব্যস্ত। এয়া সুন্দৰ মুহূৰ্ত। এয়া কুলদীপ, প্ৰাঞ্জল, মই। এইফালে ধুনীয়া পোহৰ আহিছে। মোবাইল যদি এবাৰ পানীত পৰে নহয় আৰু নাপায় আৰু ঘূৰাই কেতিয়াও। গতিকে পানীত পৰিলে য'ত যাওঁ ততে খালি পৰে, ডাউকিত পৰিলে। সেইটো মোবাইল ৰেকৰ্ড আছে, ইতিহাস আছে। পৰি যাম ধৰাচোন। পৰি যাম কিয় লাগে। সেইকেইটা তাতে গা ধুই আছে, লাজতে নাহে। সেই তাতে গা ধুই আছে। তো আমি সেইকাৰণে ইফালে আহিছো অলপমান এক্সট্ৰা কৰি। লাজ কৰে ন ল'ৰা মানুহ, সেইকাৰণে মই ইয়াতে ভিডিঅ' কৰি আছো। মানে মই ইয়াতে আছো, ইয়াতে ইফালে তাতে গা চা ধুই আছে। চাই থাকক কেনেকুৱা লাগিছে জনাব আপোনালোকে। বহুত সুন্দৰ পৰিৱেশ, আকাশত বহুত ৰ'দ, একদম পুৰা গৰম, ওপৰত ভল্টেজ, তলত ঠাণ্ডা, মজা লাগি গৈছে একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। কি ধুনীয়া, মজা লাগিছে একদম। পানীত একদম মানে শুয়ে যাওঁ নিচিনা লাগিছে। নোৱাৰো দিয়কচোন, হেৰি অনা নাই যে সেইকাৰণে, কিন্তু ভাল লাগিছে, ইমান ধুনীয়া। আপোনালোকেও আহিব, মজা ফিল একদম গৰমত ধুনীয়া আৰু পুৰা একদম কি মজা। জিকি গ'ল পুৰা, চাপটো জিকিল নেকি? মজা লাগিব। এয়া চাওক কি সুন্দৰ পৰিৱেশ। আমি আহিছো উকিয়ামত, আপোনালোকেও আহিব। বহুত গৰম, গৰমত ধুনীয়া গা ধুব পাৰিব ইয়াতে, পুৰা একদম মজা লাগি যাব। জীৱন সাত পৰি যাব, মন চন সাত পৰি যাব। কি সুন্দৰ পৰিৱেশ, ইফালে নদী, ইফালে পানী, মজা ঠাণ্ডা ঠাণ্ডা পানী দিয়া। ইয়াতে এনেকৈ আহি বিন্দাছ ফটো উঠিব পাৰিব আপুনি, নিজৰ গাৰ্লফ্ৰেণ্ডে হওক বা ৱাইফৰ লগতে হওক, পুৰা মজা কৰিব পাৰিব ইয়াতে। জীৱনটো মজা ল'ব লাগে ন। এই দেখিছে কি সুন্দৰ। সেইফালেও আছে, কিন্তু ঘৰফালে চাওক। আৰু ইয়াতে আপোনালোকে পিকনিক খাব আহিব পাৰে। পিকনিকৰ বতৰত সুন্দৰ হয় পিকনিক, বহুত ডাঙৰ ফিল্ড আছে, পিকনিক খাব পাৰিব। তাৰপিছত ইফালে জুলুমা, আপোনালোকক দেখাম, এখন দলং আছে, উলুমা দলং, সুন্দৰ পৰিব। বহুত ডাঙৰ ফিল্ড হয়, ইয়াতে পানীও পাব। পিকনিক প্লেচ হয় যিহেতু, এতিয়া লাহে লাহে পিকনিকৰ দিনবোৰ আহি আছে। তো আপোনালোকে আহিলে গমেই পাব, বহুত সুন্দৰ হয় পিকনিক খাবৰ কাৰণে। তো যদি কোনোবাই ভাবি আছে আহিব পাৰে ইয়ালৈকে। হা হা পৰিয়ে গ'ল, ফটো উঠিব যাই পেলাই পৰি ফটো পোষ্ট দিব যাওঁতে পানী পৰি কেনে এক্সপিৰিয়েঞ্চ কৰি দিয়া অলপমান। বিদ্যা কেতিয়াও গা ধুই পোৱা নাছিলো, এনেকা লাগে যেন উঠাই লৈ যাব। এনেও পানীৰ প্ৰতি ভয় আছে, এটা সাঁতুৰিব নাজানো না, অলপ সাৱধান। পানীত গা ধোৱাৰ মজা বেলেগ সঁচাই। বিদ্যা কি মজা লাগছে না, জীৱন গোটা শূন্য হৈ গৈছে, গোটা শূন্য। মানুহে কিয় গা ধুৱে ইয়াতে আজিয়ে গম পালো। আৰু বহুত ঠাই গৈছিলো এনেকুৱা, কিন্তু ক'তো গা ধুই পোৱা নাছিলো। আজি এনে মন গ'ল, মজা লাগছে দেখোন। এনে গৰম দিনত নাযাওঁ, ঠাণ্ডা দিনতে যোৱা যায়। ময়ো আজিয়ে প্ৰথম মানে এনেকা, বহুত আগতে ইয়াতে দুবাৰ আহিছো, আজি হয়তো 3বাৰ হ'ব, কিন্তু মই এনেকা নামা নাই। এনেই হেৰি পিন্ধি নামো, কিন্তু আজি ধুনীয়া লাগিছে একদম, পুৰা ঠাণ্ডা মজা। আৰু ওপৰৰ পৰা যি ভল্টেজ দিছে দেখা পাইছে না সূৰ্যটো। হয় দেই মাৰ তোমালোকে গা নোধোৱা নেকি? গা নোধোৱা কিয়? মজা লাগে, বিদ্যা কৈছো। ধুনীয়া লাগিছে, পুৰা জলপুৰি লাগিছে, জলপুৰি। মই কৰি আছো, আপোনালোকে ফিল কৰক কেনেকা লাগিব পাৰে। আপোনালোকে মোক চাইছে, অলপ ফিল কৰক, ঠাণ্ডাটো ফিল কৰক, যিহেতু বহুত গৰম পৰিছে। তো আপোনালোকৰ কাৰণে ইয়াত অলপ পানী দিছো।
টান 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 আমার কিন্তু মোবাইল ওয়াটারপ্রুফ নহয় ৰবাটো পানী পড়লে শেষ আৰু গা ধুলো গা মানে অলপমান বহিলো পানীত ভাল লাগিলে ঠাণ্ডা ঠাণ্ডা পৰিল অলপ এতিয়া ওলাই যাওঁ বহুত দূৰ যাব লাগিব যিহেতু তো সেইকাৰণে বেছি দেৰি নকৰো আৰু ইয়াতে 3টা বাজি গ'ল তো অলপ সময় থাকো তাৰপিছত আৰু যাওঁ ওলাই যাওঁ এই চাইকেইটা এক্সট্ৰাকে ফটো উঠাত ব্যস্ত তেতিয়াৰ পৰা মাতি আছো খবৰ নাই এতিয়া পুৰা ফটো উঠি আছে একদম দেখিছে গা চা হলে ধোৱা নাই পানীত আহি পেলাই ইমান গৰমত আহিছে কিন্তু গা ধোৱা নাই এতিয়া গৈ আছো আমি ইয়াতে এখন ঝুলুমা দলং আছে ইয়ালৈকে গৈ আছো তো আপোনালোকে চাই থাকক এই প্ৰাঞ্জল হাই কৰি দিয়া উকিয়াম এই চাওক আপোনালোকে নালাগে দেখ থৈ যাম মই ইয়াতে বেগটো লৈ লোৱা দূৰত নাযাওঁ নহয় এইটো কুলদীপ গা চা নুধুলে আহি পেলাই পানীত আহি পেলাই ঘৰতো গা ধুই অহা নাই গা ধুম বুলি কিন্তু ইয়াতো গা নুধুলে কি হব ইমান ভয়ে লাগে নহয় উঠিবৰ কাৰণে বম লৰি থাকে এখন আগে আগে তুম পিছে পিছে হাম ও মা কি লৰে দেখোন নলৰাবা ভয় লাগে ও মাই গড এই কুলদীপ নলৰাবা হেই কুলদীপ এইটো ধৰা না মোৰ ভয় লাগে পৰি চৰি যাব মোৰ এনে বেলেঞ্চ নাই তুমি যোৱা মই যাওঁ ৰবা তুমি মোক পৰা ময়ে নাযাওঁ নলৰাবা দেই নহয় মই নাযাওঁ কিয় নোযোৱা মাজত নোযোৱা ভয় লাগে অলপমান আধা যাই গুচি আহিম যোৱা যোৱা আগত যোৱা মাজলৈকে যাম তো কিয় নাযাম আৰে মই পাৰ হৈ নাযাওঁ দেই মোৰ ভয় লাগে পাৰ নাযাওঁ মই যাই আছো ঐ দেৰি হ'ব দে 2:30 বাজে এইখন পাৰ হওঁতে 10 মিনিট পাৰ হৈ যাম নেকি মাজলৈকে যাম বুলি কৈছো মই তামাম কপি আছে এইখন কিন্তু জীৱনত এডভেঞ্চাৰ হ'ব লাগে মজা মানুহ খোজকাঢ়ি যাব ভয় লাগে গাড়ী চাড়ী উঠালে দেখোন বাপ্পা হয় বুকু গোটা কপি গৈছে গোটাই কৈ থাকা চাওক কি লৰে দেখিছে এনেকা লাগিছে জুলা জুলি আছে একদম কোনো বেলেঞ্চ নাই ভয়ে লাগে ইমান দেখিছে নে এইবিলাক কেনেকুৱা বাপৰে বাপ আহো দিয়া এতিয়া ইয়াৰ পৰা যাওঁ তো আজিলৈ ইমানে এইখিনিতে ভিডিঅ'টো মই সমাপ্ত কৰিব ওলাইছো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ টাটা বাই বাই